পশ্চিম কাৰ্বি আংলঙত পবিত্ৰ বৰদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। জিলাখনত প্ৰতিটো গীৰ্জাঘৰ সজাই পৰাই তোলা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে। জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ডিফু মাঞ্জা 5 স্থানত পানী যোগানকে ধৰি বিভিন্ন নৱনিৰ্মিত আঁচনিৰ মুকলি। কাৰ্বি আংলং প্ৰেছবিটেৰিয়ান চাৰ্চ মিছন কম্পাউণ্ড আৰু হামৰেন মহিলা সংগঠনৰ যৌথ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। হামৰেন হস্পিটেলৰ ৰোগীসকলৰ মাজত গৰম কাপোৰ আৰু বহিবলৈ বেঞ্চ বিতৰণ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰহজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলঙত পবিত্ৰ বৰদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বুধবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে উদযাপন কৰিব পবিত্ৰ বৰদিন। ইয়াৰ বাবে খ্ৰীষ্টান ধৰ্মাৱলম্বী পৰিয়ালে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। জিলাখনত বিভিন্ন প্ৰান্তৰ লগতে বৈঠালাংছৰ প্ৰতিটো গীৰ্জাঘৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ইফালে খ্ৰীষ্টমাছ কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ। শিশুৰ পৰা জ্যেষ্ঠলৈকে সাজু হৈছে পবিত্ৰ যীশুৰ বাণী কেৰলৰ মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ। ইফালে সান্তা ক্লজক প্ৰতীক ৰূপত শিশুসকলে উপস্থাপন কৰিবলৈ ধৰ্মীয় সাজ পোছাক পৰিধান কৰি সাজু হোৱা পৰিলক্ষিত হৈছে। এনেদৰে এতিয়া পবিত্ৰ বৰদিন উৎসৱ উদযাপন কৰাৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। বৰদিনৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ, চিন্তা কৰি আছোঁ। নানা ধৰণৰ এক্টিভিটিজ, মেইনটো আমাৰ চিলড্ৰেনৰ কাৰণে আমি প্ৰগ্ৰাম ৰাখিছোঁ। আমাৰ ডেন্স কম্পিটিশ্যন হ'ব। তাৰপিছতে আমাৰ চাৰ্চত আমাৰ চিলড্ৰেনৰ প্ৰগ্ৰাম থাকে, আমাৰ মেমৰি ৱাৰ্ছ। তাৰপিছতে বৰদিনৰ গান, বৰদিনৰ নাটক। তাৰপিছতে খ্ৰীষ্টমাছ 25 তাৰিখৰ আবেলিত আমাৰ প্ৰগ্ৰাম, চাৰ্চৰ প্ৰগ্ৰাম শেষ হোৱাৰ লগে লগে আমাৰ প্ৰেমভোজ হ'ব। 4 ইভিনিঙৰ পৰা আমাৰ কেৰল আৰম্ভ কৰা হ'ব। বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা জুৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে বিভিন্ন প্ৰতিবাদ, ধৰ্ণা কাৰ্যসূচী, সমদল উলিওৱা আদি কাৰ্যসূচীৰ মাজতে কাৰ্বি আংলং সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰে আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু খ্ৰীষ্টমাছৰ উপলক্ষে জিলাবাসীলৈ আগবঢ়ালে একেলগে কেইবাটাও উপহাৰ। জিলা জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান আঁচনিৰ অধীনত ডিফু মাঞ্জাত কেইবাটাও নিৰ্মাণ আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য কাৰ্যবাহী সদস্যই। জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নগৰ পানী যোগান সংমণ্ডলৰ অধীনত সোমবাৰে একেলগে কেইবাটাও নৱনিৰ্মিত আঁচনি মুকলি কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ জিলাবাসীলৈ আগবঢ়োৱা উপহাৰ স্বৰূপ ডিফু মাঞ্জাৰ 5টা স্থানত একেলগে কেইবাটাও ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিক মুকলি কৰে। ডিফুৰ ৰংথে আং বিশ্বপ হাউচৰ সমীপত চেলো ৱেল আৰু ৰিটাৰ্ণিং ৱাল, মাঞ্জা ল প্ৰেছাৰ হাউচ, প্ৰেভে ব্লক ৰোড, ডিফুৰ বিনাপানী 450 মিলিলিটাৰ ৱাটাৰ পাম্প, ট্ৰিটমেণ্ট প্লেণ্ট, মাঞ্জাৰ যমুনা নৈত ইলেক্ট্ৰিকেল পাৱাৰ কেবল বহুৱা, মাঞ্জা হাউচ প্ৰেছাৰ পাৱাৰ হাউচৰ চতুৰ্থ বৰ্গৰ বাবে বিভাগীয় কোৱাৰ্টাৰ আদি কেইবাটাও নৱনিৰ্মিত আঁচনি মুকলি কৰে। এইসমূহ নৱনিৰ্মিত আঁচনি মুকলি কৰি দিয়া ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ বদনামী বিভাগটোক এইবাৰ বিভিন্ন দিশ সামৰি বিভিন্ন আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰি দিয়াৰ পিছত এই নতুন গতি দিয়া হৈছে বিভাগটোক। মংগলিংহি ৰিপৰ্ট, কাট নিউজ। এইবাৰ
পবিত্ৰ বৰদিনৰ উৎসৱ উদযাপন উপলক্ষে কাৰ্বি আংলং প্ৰেছবিটেৰিয়ান চাৰ্চ মিছন কম্পাউণ্ড আৰু হামৰেড মহিলা সংগঠনে মিলি গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ যৌথ উদ্যোগত এই হেন যাৰৰ পৰা কিছু ৰেহাই পাব পৰাকৈ হামৰেড হস্পিটেলৰ ৰোগীসকলক বিতৰণ কৰে গৰম কাপোৰ আৰু হস্পিটেলৰ বাৰান্দাত বহিবলৈ বেঞ্চ প্ৰদান কৰে 2019 বৰ্ষৰ পবিত্ৰ বৰদিনৰ উপলক্ষে সুন্দৰ দৃষ্টান্ত প্ৰৱৰ্তন কাৰ্বি আংলং প্ৰেছবিটেৰিয়ান কম্পাউণ্ড আৰু হামৰেড মহিলা সংগঠনে যুটীয়াভাৱে মিলি হামৰেড হস্পিটেলৰ ৰোগীসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰাৰ লগতে হস্পিটেলত প্ৰদান কৰে বেঞ্চ পেষ্টৰ ৰিচাৰ্ড লাৰা মচিয়ামাৰ নেতৃত্বত যোৱা এই যৌথ দলটিয়ে 20খনকৈ গৰম কাপোৰ ৰোগীসকলৰ মাজত বিতৰণ কৰাৰ উপৰিও হস্পিটেলত ব্যৱহাৰৰ বাবে প্ৰদান কৰে 7টাকৈ বেঞ্চ Beginning 2019 nahut netum dak hamren civil hospital along Christmas nang le tang lo pot si Christmas present apha nitum mission compound pen Presbyterian mission compound pen la bang bench troxy itum present pi lo netum ke pia the bang ke so atum a he mi si kang ni aji ma ve apot si alang litum kangni adim ke long thek ji aphan labang so bench bang ke pc ke meji bon pusi netum compound asor tum ke ning do lo pot si la son si pining Christmas apor nang ke le hut si labang so bench troxy abang ke itum hospital da khamreng civil hospital along si present chepi long lo পবিত্ৰ বৰদিনৰ উপলক্ষে খ্ৰীষ্টান সংগঠন দুটিৰ এই পদক্ষেপক স্থানীয় লোকে ভূয়সী প্ৰশংসা কৰে মহিলা সংগঠনৰ নেতৃত্বত দিয়া সম্পাদিকা জোনাকী টিচপি আৰু উপসভানেত্ৰী ইভেলে ৰংপিপিয়ে ৰোগীসকলক বেঞ্চ কেইখন নিজৰ ঘৰৰ সামগ্ৰীৰ দৰে যত্ন সহকাৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰে Chikli amumar pipo photung tum ana phans tami happy merry christmas akar dom pajer lo pinap ke labang so pir the emunit ana pap kapi jog ya phan hem pho jesu christo pir the ka chi arni la poson saning kan vangs tami december tering ko rapho ke labang sorni chiki mover lo la se pinap la ke 25 december jesu christo pir the ka chi arni munit ana pap kapai jog ya phan alang chipi bihek pen mahang nang ke thek arni lo la sinon kat do ka vi phans tami happy new year sakar dom pajer lo kardom হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ গছত কঁঠাল উঠত তেল নহওঁতেই চেলবেল হয় এডখা হৈছে লাংফেৰ পৰিষদ সমষ্টিৰ লাংছো মেপি উন্নয়ন খণ্ডৰ অধীনৰ PMGY আঁচনিৰে গৃহপ্ৰাপ্তি দুখীয়া হিতাধিকাৰীসকলৰ চৰকাৰী ঘৰৰ নামত লাভ কৰিলে থাকিবলৈ এতিয়াও পোৱা নাই ঘৰ নিৰ্মাণ কৰি দিয়াৰ নামত কেৱল বিলৰ ধন আদায়ৰ বিভাগীয় কৰ্মচাৰী আৰু ঠিকাদাৰ মিলি ভকত সমুদায় বিলৰ ধন কেনেবাকৈ আদায় কৰি হিতাধিকাৰীৰ খবৰ নোলোৱা হ'ল ঠিকাদাৰ কিংবা বিভাগীয় অভিযন্তা কিংবা গ্ৰাম সেৱক 2016-17 বিত্তীয় বৰ্ষৰ PMGY আঁচনিৰ অধীনত মেকপি আঠৈ ৰামটেৰাং গাঁও আৰু কলংচিং ইংহি গাঁৱৰ দুখীয়া হিতাধিকাৰীসকলৰ বাবে আবণ্টিত কৰা হৈছিল বাসগৃহ দুবছৰৰ আগতে আৰম্ভ কৰা এইসমূহ ঘৰ এতিয়া অৰ্ধ নিৰ্মিত হৈ ৰ'ল দুবছৰৰ আগতে আঁচনিৰ অধীনত নিৰ্মাণ কৰা দুখীয়া হিতাধিকাৰীসকলৰ এইসমূহ ঘৰ এতিয়াও প্ৰাথমিক অৱস্থাতে পৰি থকা পৰিলক্ষিত হৈছে Lasan ni klaim fan pu cholo bo. La cholo la talo no thani en kanang pipelu. Toka talong delu. Ntani la so he moment pen nangli tum tangka batai ko ansi ko lai la. Ta hin lu mon mo. Batai ni la. Aprang ko lai cheng ko an la atangka ka phai. Ulai cheng ya thong kap ni pini. Hajar thong ke. Batai ki yin. Angke aphi ko lai thue ko an la. Kan ni la bangki. Kali nangli olai dun de ma. Ulai den bang lan nang thani. Ai mong amane lan an pu bang nang than. Bang Nangli phanang than the. Than thelu. Nangli atangka olai dun lo. Pidet lo.
Nili tao do nong lei la son kon ponun chot pote te bhera du kokpo ke bang lut po bang ulai po pon po son Ante atangka ka olai ke nang limit hang le ka olai ma anu da press ka olai an la ke klem tum ke claim tum se ka olai oh son jal nang libang lai kon pon po ai kon hodai dam kok po ke bang soi kon man ulai pon po pini nang tang te de mar pon dor de pon ang pipel oh labangke asin tu mangke clearation nam sidam nang koklo aku kisumana hormu bang tum dal talong lo je benefit tum sisika je alang tum gulbidar hisab lang po tum pen ke la ko pinoma accounts pen mo khanta nang tipon lapo ang hadak pen se lang tum poisa tip sui kuri po poisa ulai den puki aso puthak mangke la si tum ta doubtful tip times and time ji de man bisas sitame ako nituma pothai thule thole thot gram sabok dom pothai thule thole thot sitame kisuma nang de garong mangke la sona ta do je daga kapre ke ulai rong len tum rong asor si klemi kupu jani tum da mathalo la tum rong si asor krem no repongte la bangke ahok si klem po busin tum na mathalo se gangbra ma si chakdu titi sitame non megbe thai long asor thamba ka gangbra ma same thang ti chaklo sitame non bangke tum thek long bangke ason kali det jitu niki alang tum proper ame thanga rong cheng hon je phan klemi puthakali non bangke pachuba ason si thek long হিতাধিকাৰী সকলৰ অভিযোগ মতে হিতাধিকাৰীৰ নামত বেংকত জমা হোৱা ধন দুবাৰকৈ ওলোৱা হ'ল কিন্তু ঠিকাদাৰ কাংগুৰা কামচাই ঘৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ঠিকাদাৰ অভিযন্তা গ্ৰাম সেৱক কোনোৱে আৰু দেখি নাই গাঁওপাৰ বিষয়ববীয়াসকলে আজি এই সন্দৰ্ভত উক্ত গাঁও কেইখনলৈ গৈ হিতাধিকাৰীসকলৰে সৈতে কথা বতৰা হওঁতে এই তথ্য বাহিৰলৈ আহে so poisa kaulai long lepote ji la pen gram suwa la tum ahem tang te pin pe la so poisa paulai long pop aputhak nili tim karbiang long la pen karbiang long autonomous council ASEAN tuliram rongha ake hai aphan kachoneng ri la hen lo nang le tum ame tin long public meeting long lam kaning je ke karbiang long ke ahok pe rakam claim ji ba develop ji punang le tum kaning je la ke cobai pu gang thek ke pini ni tum ka humri da men thek long lo la pen langsung mi pi blok pen ka hello kilometer hini la pen kilometer ke thoman bak sido langsung mi pi blok pen megbia thoyan ke megbia thoy lom nang le tum pen ap tim kar biang long pen dam ra prap jin men chalang am tha ko ansi a hoka ka me klema ko ansi klema pini ke jei la pen tram suwa atunga pha nang le tum prap jin pen অনাগত সময় এই সন্দৰ্ভত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঠিকাদাৰ বিভাগীয় কৰ্মচাৰীসকলৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময় লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আন বছৰ দৰে এইবাৰো পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত অনুষ্ঠিত হয় বডি বিল্ডাৰৰ প্ৰতিযোগিতা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা 7 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগিতাত ঈৰ্ষণীয় বিজয় খিতাপ মিষ্টাৰ কাৰ্বি আংলং আজৰিবলৈ সক্ষম হয় শাৰমিন তেৰণে ডিচেম্বৰৰ 23 তাৰিখৰ দিনা সন্ধিয়া 7 বজাৰ পৰা টুমপ্ৰেঙত আৰম্ভ হয় বডি বিল্ডাৰ প্ৰতিযোগিতা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা এই মিষ্টাৰ কাৰ্বি আংলং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 7 প্ৰতিযোগিতাৰ ভিতৰত প্ৰথম পুৰস্কাৰ অৰ্থাৎ 2019 বৰ্ষৰ মিষ্টাৰ কাৰ্বি আংলং হয় ডিফুৰ শাৰমিন তেৰণ ক্ৰমে দ্বিতীয় পুৰস্কাৰ সোনু বসুমতাৰী আৰু অভিষেক বৰ্ধনে লাভ কৰে তৃতীয় পুৰস্কাৰ বহি জিলাত তথা বহি ৰাজ্যত অনুষ্ঠিত এই ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয় হ'বৰ বাবে এই মঞ্চৰ পৰাই আৰম্ভ হয় উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ উপলক্ষে অনুষ্ঠিত সভাত কাৰ্বি আংলং বডি বিল্ডাৰ এণ্ড ফিটনেছ সাধাৰণ সম্পাদক ষ্টেলিন ইংটিক ভিডিচি অধ্যক্ষ ৰামচন্দ ৰংপি প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ডংকামকামৰ পৰা কেলভিন টাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ